ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে? ময়ো ভালে আছোঁ। আৰু মই এতিয়া আছোঁ ভিনদেউহঁতৰ ঘৰত, যিহেতুকে আমাৰ মানে ভাগিন জন্ম হৈছে। মোৰ বাৰ ল'ৰা এটা হৈছে। তো আপোনালোকে ব্লগটো যদি চাইছে নিশ্চয়তো গম পাইছেই। তো আজি মানে ভাগিনৰ নাম গনাব, বাপুদো আহি পাইছেই এতিয়া। তো গনাব, কি কৰে আৰু নাম কি থয় আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব। আপোনালোকে মৰম আশীৰ্বাদ কৰিব, তেতিয়াহে মই আগলৈ আৰু ভাল ভাল ব্লগ বা ভিডিঅ' বনাই যাব পাৰিম। তো এইখিনি ছাপোৰ্ট কৰি থাকিব আৰু সেইটো ব্লগটো শেষ। কালি আমাৰ মোৰ ভাগিনৰ মানে নাম গনাব, সেইকাৰণে এইবিলাক মানে দিব লাগে। মাছ আৰু এনেকৈ জ্বলা বটা বুলি কয় এইটো, ধনিয়া, তাৰপিছত এইটো জালুকৰ গুড়া, জলকীয়া গুড়া, জিৰা, আৰু সেইফালে সেয়া নিমখ আছে। কালি দেখাম। নিমখৰ পেকেট লৈছে ভিনদেউ। আমি এতিয়া এইখিনি মিলাই কেনে এতিয়া আমি এয়া পেকেট আনিছে, পেকেটত ভৰাম। তো আপোনালোকক কালি দেখাম কি কৰোঁ। এতিয়াও দেখাম বাৰু, কালিও দেখাম আৰু গোটেইখিনি। এয়া দেও আহি পাইছে ভাগিনৰ নাম গনাবলৈ। এয়া বস্তু চব ঠিক ঠাক কৰা হৈ গৈছে। দেও এই পনি গেমত বিজি, গেমত বিজি। বাবুৰ নাম থৈ দিলে পাৰ্থিৱ নেকি? মাছ ভগোৱা পৰ্ব যেতিয়া কেঁচুৱা হয় ল'ৰা বা ছোৱালী মানে নাম গনালে এনেকৈ মানুহক মাছ দিব লাগে। আৰু এয়া হ'ল জ্বলা বটা, কালি পিচিছিলোঁ ৰাতি, আপোনালোকক ভিডিঅ'ত দেখাইছোঁৱে। ইয়াতে আছে জিৰা গুড়া, তাৰপিছত জালুকৰ গুড়া আৰু জলকীয়া গুড়া, তাৰপিছত আদা পিচা দিছোঁ, নিমখ দিছোঁ আৰু মিঠাতেল দিছোঁ। মিক্স কৰি কেনে তাৰমানে এইটো এনেকৈ পেকেটত আমি ভৰাইছোঁ। আৰু এইটো হ'ল নিমখ আৰু এই জ্বলা বটা বুলি কয়। আৰু এয়া মাছ। এতিয়া কৰিব নাৰীখৰা দিনাখন কাপোৰ কানি ভিজাই বা নাৰীখৰাৰ কেঁচুৱাৰ পিছদিনাখন তাৰমানে এনেকৈ দিয়ে। চাউল, আলু, তাৰপিছত হাঁহৰ কণী, চিলেট, কিতাপ, চাকি, তাৰপিছত তাতে বাবুক এইখিনি দেখুৱাই দিব। অকণমান টাইম অকলে থ'ব লাগিব। তাৰপিছত বিধাতাই লিখে বুলি কয়। আহিছে নেকি? এতিয়া ইয়াতে টুটুলুক খুৱাই দিব হয়নে? ABCD অ আ ক খ পঢ়িব। আমাৰ লাড্ডু গোপালে এতিয়া শুই আছে তলত। এতিয়া এয়া 18 আমাৰ গোসাঁইটো এতিয়া শুই আছে। এতিয়া মানে ইয়াক আমি এটা ৰুমত অকলে 1 মিনিটমান সময় থৈ কেনে আমি বাহিৰত ওলাই যাম। চবেই ওলাই গ'ল।